চ' দাৰ্জিলিঙত আছোঁ এতিয়া ৰক ক্লাইম্বিং গাৰ্ডেনত। বহুত ধুনীয়া এটা পৰিৱেশ আৰু ঠাণ্ডা ইয়াত বহুত হৈছে ইয়াত। চ' ভিউটো আপোনালোকে চাই লওক, বোম ভিউ। চাহ বাগান ধুনীয়াকৈ আছে ওপৰলৈকে। চ' এয়া আমাৰ বন্ধুসকলে ফটো চটো মৰাত ব্যস্ত আছে অলপ। মই মাৰিলোঁ দুকপিমান, ভাল নাই চাবহে লাগিব ৰুমত। বহুত ধুনীয়া, বহুত শান্তি আৰু ইয়াৰ মানুহবিলাক বহুত ভাল হয়। চব নিজৰ নিজৰ কামত ব্যস্ত, পৰ্যটকবিলাক ব্যস্ত ফটো চটো মৰাত। বহুত ভাল লাগিছে ইয়াত সঁচাকৈ। বিশ্বাসেই হোৱা নাই মই এনেকুৱা সপোনত লাগি আছে। মানুহ সপোনত লাগিছে নাই? আমি বৰ্তমান উপস্থিত হ'লোঁ সেই জনপ্ৰিয় বাতাচিয়ালু দাৰ্জিলিং, য'ত টয় ট্ৰেইনৰ সুব্যৱস্থা আছে, লগতে ইয়াৰ থলুৱা সাজপাৰৰ বিপণীসমূহ আছে। সঁচাকৈয়ে মহান অনুভূতি। চ' বন্ধুসকল, প্ৰায় এঘণ্টামান আমি ট্ৰেকিং কৰি প্ৰায় 500 ফিট ওপৰত আমি উপস্থিত হ'লোগৈ সেই বিখ্যাত লামহাটা লেক। চ' আমি লামহাটা লেকলৈ আহি আছোঁ। বহুত ওপৰত আহিলোঁ আমি। 500 ফুট প্ৰায় ওপৰত আহিলোঁ। তাত আছে বহুত ওপৰত যাব লাগে। মোৰ লগত বিশ্বনাথ গৈ আছে ইয়াত। চ' বন্ধুসকল, প্ৰায় 600-700 ফুট আমি ওপৰলৈ ভ্ৰমণ কৰি ট্ৰেকিং কৰি আহি আমি পালোহি আমাৰ যি চাবলগীয়া লামহাটা লেক। অন্য এটা ভিউ পইণ্টক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কি মনোমোহা দৃশ্য, চালেই চাই থাকিব মন। আপোনালোকে চাব পাৰে বহুত ধুনীয়া ধুনীয়া পাইন ট্ৰী। চাৰিওফালে কেৱল পাইন আৰু পাইনৰ গছ। কি সুন্দৰ প্ৰকৃতিৰ মনোমোহা দৃশ্য। বহুতো মিঠা মিঠা অভিজ্ঞতা লৈ আমাৰ আজি দাৰ্জিলিঙত কেক দিন। গতিকে কেক বনোৱাৰ বাবে ভিডিঅ'টো এনজয় কৰিছোঁ আৰু এটা বাঁহীত ধুন বজাবলৈ বহুত ধুনীয়া লাগিছে। ইয়াত বহুত ধুনীয়া, বহুত মানুহবিলাক হাম্বল হয়, বহুত আৰু হেল্পফুল হয়। ভাল লাগিলে। দাৰ্জিলিঙৰ আমাৰ ভ্ৰমণ আছিলে, এয়া সম্পূৰ্ণ হ'ল। সঁচাকৈ বহুত ভাল লাগিছে। কিবা এটা ভিতৰি যে এটা সুখ পায় ন, সেইটো অনুভৱ হৈছে এতিয়া। গতিকে হ'ব আজিলৈ বাই, ইমানতে সামৰণি মাৰিছোঁ।